হেল্ল' বন্ধুসকল, আজি আকৌ এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। বলকচোন আজি চাওঁ মই কি বনাওঁ। আজি আকৌ অফিচৰ পৰা আহি মোৰ পুৰি খাব মন গ'ল। কেতিয়াবা আপোনালোকৰ হয় নাই বাৰু ভাত খাই আমনি লাগে, তেতিয়া ৰুটি বা পুৰি খাব মন যায়। মই আকৌ পুৰি বা ৰুটি দুয়োটাই খাই ভাল পাওঁ। আপোনালোকে যদি ভাল পায় মোক এটা কমেণ্ট কৰি জনাবচোন দেই। মই পিছে যদি ৰুটি হয় তেতিয়া শুকান চব্জি এটাৰ লগত খাই দিব পাৰোঁ, কিন্তু যদি পুৰি খাওঁ তেতিয়া মোক অকণমান জুলীয়া চব্জি এটা খাই বেছি ভাল লাগে। এয়া মই কেৰাহীত পিঁয়াজ এটা সৰু সৰুকৈ কাটি দিছোঁ, লগত 2 জলকীয়া দি দিছোঁ। কি বনাম আপোনালোকে চাই যাওকচোন। ইয়াত মই অকণমান এতিয়া ক'লা জিৰা দি দিম। বহুতে আকৌ ক'লা জিৰা দিলে বেয়া পায়। মই আকৌ এই আলু আৰু ক'লা জিৰা ভাজিটো মোৰ যে সঁচাকৈ বহুত প্ৰিয়। মই আগত কলেজত পঢ়ি থাকোঁতে মোৰ লগৰ এগৰাকীয়ে আনিছিলে। তাইৰ টিফিনটো ব্ৰেক টাইম হ'বলৈ নাপায়, ল'ৰা আৰু ছোৱালী গোটেইখিনিয়ে মিলি ফিনিছ কৰি দিয়ে। এই ভাজিটো বনালে মোৰ খুব তাইলৈ মনত পৰে। মই পিছে প্ৰায় বনাই খাওঁ মাজে মাজে। আপোনালোকে যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, সঁচাকৈ কৈছোঁ বৰ ভাল লাগে। এয়া মই আলুখিনি এতিয়া দি দিছোঁ। আপোনালোকে শুকানকৈও খাব পাৰিব। মই পিছে ইয়াত পানী অকণমান দিলে ইয়াৰ টেষ্টটো বহুত ভাল লাগে। মানে মই যিহেতু পুৰি বনাই আছোঁ সেইবাবে মই অকণমান জুলীয়া কৰিয়ে বনাম। ইয়াত মই এতিয়া অলপ পানী দি দিম। এনেকৈ পুৰিৰ লগত কেতিয়াবা আপোনালোকে বনাই খাব দেই। সোৱাদ অনুসৰি অকণমান নিমখ দি দিব। যদি আপোনালোকে জুলীয়াকৈ বনায় তেল বেছি নিদিলেও হ'ব। মই অকণমান বেছিয়ে দি পালোঁ। এয়া চাওকচোন মোৰ তেলখিনি বিৰিঙি আছে। ইয়াত মই পানী দি দিলোঁ, কেনেকুৱা হৈ গৈছে। আলু ভাজি বনাবলৈনো কিনো দেখাম আপোনালোকক, তথাপিও মোৰ ভাল লগা ৰেচিপি এটা আপোনালোকক দেখালোঁ। যদি আপোনালোকে ট্ৰাই কৰা নাই কৰিব দেই। এয়া চাওক মোৰ ভাজিখিনি প্ৰায় ৰেডি হৈ গ'ল। এতিয়া পিছে মই আপোনালোকৰ বাবে আৰু এটা ৰেচিপি লৈ আহিছোঁ। এয়া চাওক মই কেঁচা আম 2টা লৈ লৈছোঁ। কেতিয়াবা আপোনালোকে কেঁচা আমৰ এনেকৈ চব্জি বনাই খাই পাইছেনে? এয়া মই সৰু সৰুকৈ আমকেইটা কাটি ল'লোঁ। খাবলৈ বহুত টেষ্টি হয় দেই। এতিয়া আপোনালোকে মোৰ দৰে এটা বাতি লৈ ল'ব। ইয়াত অকণমান ৰেড চিলি এচামুচে দিব, লগত অকণমান ধনিয়া পাউডাৰ, লগতে হালধিৰ এটা পেষ্ট বনাব। এয়া চাওকচোন মই 3টা বস্তু এনেকৈ লৈ লৈছোঁ। ইয়াত মই অকণমান পানী দি এটা পেষ্ট বনাই ল'ম। ধুনীয়াকৈ এইখিনি গুলি ল'ব। এতিয়া যিহে গৰম পৰিছে টেঙা জোল খাবলৈ বৰ মন যায়। টেঙা জোলটো ভাতৰ লগত আমি খাই থাকোঁ। এতিয়াতো আমৰ ছিজন, গতিকে যদি কেঁচা আম আছে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন, খাবলৈ বৰ ভাল হয়। এই চব্জিটো ভাতৰ লগত খোৱাতকৈ বেছিকৈ পুৰি বা ৰুটিৰ লগত খাই বেছি ভাল লাগে। কেতিয়াবা ৰুটিৰ লগত খাই চাব দেই আপোনালোকেও। এই চব্জিটো আকৌ ৰাজস্থানৰ মানুহে খুব খায়। মোকো দাদাজনে শিকাইছিলে। মই আকৌ প্ৰথম তেওঁক কৈছোঁ আমো এনেকৈ চব্জি বনাই খায়নে? পিছত খাই পিনে পিছে বৰ ভাল পালোঁ। এতিয়া এই সোৱাদটো মই মাজে মাজে যেতিয়া আমৰ ছিজন হয় লওঁৱেই। এয়া চাওকচোন মোৰ পেষ্টটো ৰেডিয়ে হৈ গ'ল। এতিয়া মই কেৰাহী এখন গৰম কৰি অকণমান তেল দিম, বেছি দিব নালাগে। চাওক কিমান অকণমান দিছোঁ তেল। এইখিনি অকণমান ভালকৈ গৰম হ'ব দি ইয়াত আপোনালোকে নহৰু এটা পেষ্ট বনাই দি দিব। মই পিছে এনেই অকণমান টুকুৰা টুকুৰিকৈ এনেকৈ দি দিছোঁ। লগত অকণমান জিৰা দি দিব আৰু লগতে কালজিৰা অকণমানো দি দিব। চব্জিটো কিছুমানে পিঁয়াজ দিও খায় আৰু কিছুমানে পিঁয়াজ নিদিয়াকৈও বনায়। মই পিছে পিঁয়াজ নিদিয়াকৈ বনাম আজি। এতিয়া মই যিটো পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো দি দিছোঁ। অকণমান যেতিয়া লাগি থাকিব ন বাতিটোত, সেইটো আকৌ পানী অকণমান দি এনেকৈ দি দিব। তেলটো ইয়াৰ পৰা চেপাৰেট হ'বলৈ দিয়ালৈকে আপোনালোকে এইখিনি অকণমান ভাজি থাকিব। ইয়াত তেল আৰু মছলাখিনি মোৰ প্ৰায় চেপাৰেটেই হৈ গৈছে। ধৰিব পাৰিছেনে আপোনালোকে? এয়া অকণমান গেছটো মই বেছিকৈ দি দিছিলোঁ, সেইবাবে অকণমান জ্বলি যোৱা নিচিনা হৈছে, দেখিছেনে? আপোনালোকে অকণমান কম কৰি ল'ব গেছটো। ইয়াত মই সেই কাটি থোৱা আমখিনি ইয়াত দি দিছোঁ। এতিয়া ভালকৈ লৰাই ল'ব আৰু সিজিবৰ বাবে অকণমান ঢাকনিখন লগাই দিব। মাজে মাজে আকৌ লৰাবলৈ পাহৰি নাযাব, নহ'লে আকৌ লাগিয়ে ধৰিব নহয়। এয়া মই পানী দিবলৈ প্ৰায় হৈ গৈছে। এই চব্জিটো আকৌ বেছিকৈ আমটো টেঙা হ'লে খাই ভাল লাগে। কিছুমান আম আকৌ কেঁচা থাকিলেও মিঠা থাকে যে, সেইবাবে অকণমান খাই ল'ব বনোৱা আগতে আমটো। অকণমান খাই চালে গম পাই যাব। মই এতিয়া পানী দিম। এতিয়া অকণমান ঢাকনাখন দি অলপ সিজিব দিম। আপোনালোকে যদি খোৱা নাই খাই চাব দেই। এতিয়া আমৰ ছিজন, খাই ল'ব। এতিয়া মই ইয়াত দিবলৈ আকৌ এটা পেষ্ট তৈয়াৰ কৰিম। এয়া মই অলপ বেচন লৈছোঁ, লগত অলপ পানী লৈ পিনে এয়া মই এটা পেষ্ট বনাই লৈছোঁ। সেই পেষ্টটো এতিয়া মই আমত ঢালি দিলোঁ। কিয় ঢালিলোঁ গম পাইছেনে? তেতিয়া এই চব্জিটো ডাঠ হৈ যাব।
আপোনালোকে ইয়াত নৰসিংহ পাত দুখিলামানো দি দিবচোন, তেতিয়া ইয়াৰ স্মেলটো আৰু ধুনীয়া আহে। আৰু ৰৈ যোৱাখিনি যিখিনি বাতিত লাগি আছিলে মই অকণমান পানী দি এইখিনিও আকৌ এবাৰ দি দিলোঁ। এতিয়া আপোনালোকে মন কৰকচোন আমৰ চব্জিটো কিমান ডাঠ হৈ গ'ল। মই যে ভিডিঅ' কৰি থাকোঁতে আমত সঁচাকৈ ক'ব গ'লে নিমখে দিব পাহৰিছিলোঁ। এয়া চাওকচোন, এতিয়াহে নিমখ দিছোঁ। ভাল যে মোৰ মনত পৰিলে, নহ'লে মই ইমান কষ্টৰে বনোৱা চব্জিটো অথলে গ'লহেঁতেন। কি যে হয় আৰু ন কেতিয়াবা, আমাৰ মাইকী মানুহবোৰৰ প্ৰায় তেনেকুৱা হয়, চব্জিত নিমখ দিলোঁ নিদিলোঁ পাহৰিয়ে থকা হয়। এতিয়া মই পুৰিকেইটা বেলি ল'লোঁ। মোৰ পিছে মাজে মাজে পুৰিকেইটা যি শ্বেপ লয় নহয় ক'বই নালাগে। পুৰিটো পিছে ফুলিলে ভাল লাগে মনটো। এয়া মোৰ পুৰিটো ফুলিছে বাৰু। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মই আহোঁ দেই, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। এতিয়া ময়ো ৰুটি চব্জি খাই লওঁ।